Hello viewers, namaskar and welcome back to another episode of Khati Okhomia vlog. Eta asorit video banabo karone goi aso 12 কোটি 52 লাখ টকা গাড়ী এখন পেলাই দিছে হেখনৰ ভিডিও বনাবৰ কাৰণে আজি মই আহিছো এখন ফাৰাৰী 6112 কাগালাটি বুলি কয় তো ইয়াতে আগৰবাৰ মই এটা ভিডিও বনাইছিলো হয়তো আপোনালোকে চাইছে যত মই দেখাইছিলো এৰোপ্লেন এখন এবান্ডন কৰি দিছে তেতিয়া বহুতে মোক কমেন্টছ লিখি পেলাই কৈছিলে কি গাড়ীও দেখাবো যিবিলাক এবান্ডন কৰা হৈছে ডুবাইত ইয়াতে বহুতে গাড়ী এবান্ডন কৰি দিয়ে বহুতো কাৰণৰ কাৰণে কৰে ধৰক এটা এজ পাৰ হৈ গৈছে গাড়ীখনৰ তেতিয়া এবান্ডন কৰি দিয়ে বা কিবা টেকনিক্যাল ফেইলিয়াৰ আহিছে কাৰণ এবিলাক গাড়ী এখন 6112 V8 ইঞ্জিনৰ আপোনাৰ ফাৰাৰী হয় আৰু এখন কাগালাটি বুলিও কয় আপোনাকে গুগল কৰি চাব পাৰে দামটো কিমান হয় এখন গাড়ী আৰু লগতে কেতিয়াবা ধৰক কিবা টেকনিক্যাল ফেইলিয়াৰ হল এবিলাক গাড়ী বনাই পেলাই ৰিপেয়াৰ কৰি চলোৱা মানে বহুত টকাৰ খৰচা হয় এইকাৰণে মানুহে পেলাই দিয়ে এবিলাক গাড়ী আৰু এখন পেলনীয়া গাড়ী আৰু ইয়াতে বহি পেলাই মই আপোনাক দেখাও কি ফিচাৰ্স আছে কি না আৰু গোটে ধুলি হৈ গৈছে গাড়ীখনৰ ভিতৰত বহুতো গাড়ী আছে ইয়াতে মই আপোনালোকক দেখাই আছো হ্যামাৰ এখনো আছে মোৰ পিছফালে লগতে মেবেকো আছে আৰু মেবেক হল মাৰ্সিডিজৰ প্ৰিমিয়াম ব্ৰ্যান্ডৰ গাড়ী এখন হয় মেবেক আৰু হেবিলাকো ইয়াতে পেলাই 2-4খন পৰি আছে মোৰ পিছফালে আৰু আপোনালোকক পাৰিলে মই দেখুৱাম চাই থাকিব ভিডিওটো ইন্টাৰেষ্টিং হ'ব কাৰণে গৈ আছে লাভ ইউ অল জয় অসম আৰু ইনবিল বোছৰ স্পিকাৰ লগাই থৈ দিয়া আছে চাওক ভেন তিনটা লগোৱা আছে ইয়াতে মোড দুটাও আছে ইয়াতে ডিসপ্লে আৰু মোডটো আছে আৰু লগতে নৰ্মেল গিয়াৰ শিফট একেটা হয় আপোনাৰ F1S স্পৰ্টছ আৰু এটো অটোমেটিকৰ কাৰণে অটো ট্ৰান্সমিশনৰ কাৰণে এটো আৰু একেটা গিয়াৰ শিফট কেটা এনেকুৱা হয় আপোনাৰ আঙুলিত দি পেলাই কৰিব লাগে আৰু গোটেইটো লেদাৰ সিট হয় সিট কেটা চাওক ইয়াতে ফাৰাৰী লোগো বনাই থৈ দিয়া আছে আৰু এটো হল সিট পিওৰ লেদাৰ সিট সানৰুফো আছে গাড়ীখনত আৰু লগতে আহক আপোনাক বাহিৰৰ পৰা মই দেখাই আছো আৰু গাড়ীখনৰ চকাকেটা চাওক চকাকেটা যদি খুদাই খুলি পেলাই বিক্ৰী কৰি দিয়া হয় চকাকেটাতে চাগে মুঠ 5 লাখ মান টকা মুঠ পাম নেকি আৰু বাকিখিনিটো আছেই সিট কেটা আপোনাক দেখাইছো পিওৰ লেদাৰৰ যিবিলাক বনাই থৈ দিয়া আছে এটা সিস্টেম সব বোছৰ ইনবিল্ট স্পিকাৰ লগোৱা আছে আহক এতিয়া আগবাঢ়িছো আৰু আপোনাক দেখাও দ্বিতীয়খন গাড়ী এখন হল মেবেক এখনটো বন্ধ আছে মই খোলা গাড়ী এখনলৈ যাওঁ আৰু এখন হল হে হ্যামাৰখন এখনৰ ভিতৰটো যাই পেলাই আপোনালোকক দেখাম কি আছে এখন আপোনাৰ লিমোজিন টাইপৰ হ্যামাৰ হয় ভিতৰত ঢেৰ কিবা কিবি আছে আহক হ্যামাৰখনৰ পৰা আৰম্ভ কৰো ও মাই গড এইবিলাক চাওক এখন হ্যামাৰৰ আপোনাৰ লিমোজিন হয় ইয়াতে গ্লাছ আইনা এখন লগাই থৈ দিয়া আছে একদম বুম লাক্সাৰি ফিলিং ধৰক টিভি সিবি লগাই থৈ দিয়া আছে ও সোফা এইবিলাক স্পিকাৰ আৰু গাড়ীখনৰ ভিতৰত থকা কিছুমান আচৰিত আৰু অদ্ভুত বস্তু আপোনাক দেখাও এইটো এটা চাওক চেম্বাৰ এটা বনাই থৈ দিয়া আছে এইটো ফ্ৰিজ এটা হয় এটা ইনবিল্ট ফ্ৰিজ হয় আৰু ইয়াতে ধৰক কিছুমান চেম্পেনৰ গ্লাছ টাছ ৰাখে ইয়াতে আৰু আপোনাৰ ইয়াতে এটা ডিসপেন্সাৰ হয় ইয়াতে ধুনীয়াকে বহুত বস্তু ৰাখিব পৰা যায় আৰু ভিতৰৰ ড্ৰাইভাৰ যিজন আছে ড্ৰাইভাৰৰ সিট আগত আছে ড্ৰাইভাৰ আৰু পিছৰ কোনো কানেকচনে নাই এখন প্ৰাইভেট গাড়ী হয় আৰু এটা ওৱান অফ ওৱান যেটো হয় স্পেশালি ডিজাইন হয় পৃথিৱীত এখনে আছে ওৱান অফ ওৱান কালেকশন ডন কাসানোভা তো স্পেশালি মেড ফৰ ডন কাসানোভা কোনবা মানুহ হয় আৰু এখন ওৱান অফ ওৱান কালেকশন হয় ডন কাসানোভাৰ আৰু বম মজা সিট ভৰি চৰি উঠাই আপুনি আৰাম কৰি শুই যাব পাৰিব ইয়াতে একদম ধুনীয়া লাক্সাৰি ভিতৰত আৰু এখন লিমোজিনৰ ভিতৰত এখনো পেলাই দিয়া লিমোজিন হয় সবতকে আচৰিত ঘটনাটো হল এখন পেলাই দিছে আৰু হয়তো কিবা টেকনিক্যাল প্ৰবলেম আহিছিল গাড়ীখনৰ হেতু কাৰণে পেলাই দিয়া হৈছে কিন্তু বৰ্তমান এখন এবান্ডন গাড়ী হয় তো আহিলো দ্বিতীয় নম্বৰ গাড়ীখনলৈ এখন হল লিমোজিন হ্যামাৰৰ লিমোজিন আৰু গৈ আছো এতিয়া আপোনাক মেবেকখন দেখাবৰ কাৰণে আৰু মেবেকখন আপোনাৰ যেনেকে সব গাড়ীৰ এটা লাক্সাৰি হেৰি থাকে ভাৰ্জন থাকে তো মাৰ্সিডিজৰ লাক্সাৰি ভাৰ্জনৰ গাড়ী হয় মেবেকখন এখন জাৰ্মান মেড গাড়ী হয় মেবেকখন আৰু আহক আপোনাক ভিতৰত লৈ গৈ মই দেখাও কি আছে মেবেকৰ ভিতৰত এখন মেবেকৰ 57S তো আহক আপোনাক ভিতৰত লৈ যাই দেখাও মই এইটো হল মেবেকৰ লোগোটো
Oh my god. Oh my god. সাংঘাতিক। গাড়ীখনৰ পিছফালটো চাওক, পুৰা চেম্বাৰ দি থৈ দিয়া আছে। এইবিলাকত কি আছে পিছফালে গৈ দেখাব লাগিব। আৰু এটা কথা আপোনালোকক কওঁ, এইখন গাড়ী যে আগৰ ফাৰাৰীখন দেখিলে সেইখনৰ দাম মই আপোনালোকক ক'লো কিমান হয়। এইখন গাড়ী আপোনালোকে গুগল কৰি চাব পাৰে, মেবেক 57S। এইখন গাড়ীৰ দাম মোটামুটি 15 কোটি টকা, আৰু এইখনো এনেই পেলাই দি আছে। এটা আচৰিত বস্তু আপোনালোকক মই দেখাই আছো। গাড়ীখনততো নৰ্মেল চব বস্তুৱে নৰ্মেল দেখিছে আপোনালোকে, কিন্তু চিট এডজাষ্টাৰটো আপোনালোকক মই দেখাই আছো। চিট কেনেকৈ এডজাষ্ট কৰে এইটো চাওক। এইটো চিটটো আঁকা আছে নহয়, এইটো চিটটো তল কৰিব লাগিলে এইটো দবাই দিব লাগিব, হেডৰেষ্টটো পিচ কৰিব লাগিলে এইটো দবাই দিব লাগিব, আপ ডাউন বেক কৰিব লাগিলে এইখিনি এইটো টপ টিপি দিব। এইটো বাকীটো কমন ফিচাৰ চব দেখিছোঁ, কিন্তু চবতকৈ ভাল লাগিছে মোৰ এই বস্তুটো, যিটো হ'ল চিট এডজাষ্টাৰটো। এইটো ইয়াতো আছে, ইফালেও আছে, দুটা ফালে আছে। আৰু গাড়ীখনত চাওঁ কি আনকমন বস্তু আছে। আনকমন বস্তুটো একোৱেই দেখা নাই, এইবিলাক কমন বস্তু আজিকালি চব গাড়ীতে থাকে। আৰু চাওক পিছফালে আহিলোঁ, মই জানো পিছফালেও কিবা না কিবাটো দিব যিটো আনকমন হয়, কাৰণ 15 কোটি টকা গাড়ীখনৰ লৈছে। এখন লাক্সাৰী গাড়ী হয়, এনেই 15 কোটি টকা নলয়। ইয়াতো বছৰ স্পীকাৰ্ছ লাগি আছে, চাওক ইয়াতো বছৰ স্পীকাৰ লাগি আছে, LCD দুটা চিটৰ পিছফালে LCD লাগি আছে। আৰু চবতকৈ আচৰিত বস্তুটো চাওক, গাড়ীৰ স্পীডোমিটাৰটো ইয়াতো দি দিছে। ধৰক মই পিছফালে বহি আছোঁ, ড্ৰাইভাৰে কিমান স্পীডত চলাই আছে এইটোতো মই গম নাপাওঁ, কিন্তু ইয়াতে মই দেখিম। ধৰক সি অভাৰ স্পীড কৰি আছে, তেনেহ'লে মই তাক ক'ব পাৰিম যে শ্ল' কৰ, গাড়ীখন ইমান স্পীডত কিয় চলাই আছ। গতিকে এইবিলাক গোটেই স্পীডোমিটাৰ ইয়াতে দি থৈ দি আছে গাড়ীখনৰ। চাওক মানে আচৰিত বস্তু এটা দেখিলোঁ। এচিৰ ভেণ্টটোতো ইয়াত আছে নৰ্মেলি যেনেকৈ থাকে, কিন্তু ইউজুৱেল AC ভেণ্টতকৈ বহুত ডাঙৰ হয়, তাৰমানে কুলিং বহুত ভাল হ'ব নিশ্চয় গাড়ীখনৰ। আৰু বহুত লেগ ৰুম বহুত আছে গাড়ীখনত। আৰু লগতে আপুনি ধৰক কিবা মিউজিক বজাব ধৰিছে, ইয়াতে লগোৱা আছে। আৰু এইবিলাক ভাঙিছে, বৰ এটা ঠিক নাই, গতিকে আৰু ভাঙি নিদিওঁ, নষ্ট নকৰোঁ। মই আপোনাৰ দেখালোঁ পিছফালটো, বিৰাটেই ধুনীয়া গাড়ী, বহুত ধুনীয়া। চিট এডজাষ্টাৰ ইয়াতো দি থৈ দিছে, এচিৰ ভেণ্ট ইয়াতো আছে, গতিকে এচিৰ কোনো কমপ্লেইন থাকিব নালাগে। আৰু এইটো বস্তু চাওক, এই আপোনালোকে যেনেকৈ এৰোপ্লেনত কিবা কিতাপ চিতাপ পঢ়িবৰ কাৰণে ৰাতিৰ সময়ত আপুনি গৈ আছে কিবা কিতাপ পঢ়িবৰ কাৰণে, তো এই লাইটটোৱে হেল্প কৰে, যেনেকৈ এৰোপ্লেনত থাকে সেনেকুৱা ধৰণৰ লাইট এটা দিয়া আছে। আৰু এইটো মিৰৰ, আইনা এখন দিয়া আছে চাবৰ কাৰণে। আজিৰ ভিডিঅ'টো যদি চাই ভাল পালে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। পুনৰ ঘূৰি আহিম আপোনালোকৰ ওচৰত এটা নতুন ভিডিঅ' লৈ। লাভ ইউ অল, জয় অসম।